হেল্ল' গাইজ, নমস্কাৰ। মোৰ ইউটিউব চেনেল ইউনিক অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ডিব্ৰুগড়ৰ কথাটো গম পাইছে, পূৰা বানপানী সহ অৱস্থা। এইফালে মাইজান নগাগুলি ঘাটৰ ফালে মানে পূৰা বেয়া কণ্ডিশ্যন হৈ আছে। তো আমাৰ ঘৰো মানে সেই ব্ৰহ্মপুত্ৰ নৈ কিনাৰতে, খালি বেলেগ এফালে আৰু। তাকে মানে আমাৰ এইফালে কি অৱস্থা পৰিস্থিতি হৈছে তাকে চাবলৈ আমি আহিলোঁ। তো আমাৰ এইফালে মানে ইমান ভয়ংকৰ অৱস্থা হোৱা নাই, তথাপিও অলপ ভিডিঅ' কৰি দেখুৱাম বুলি ভাবিছোঁ। তো গাইজ, ভিডিঅ'টো মানে সম্পূৰ্ণকৈ চাব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন গাইজ নৈ কিনাৰত নাও এখন বনাই আছে। আৰু এয়া চাওক, এই ঘৰটো মানে ডুবু অৱস্থা আৰু একদম কিনাৰলৈকে পানী আহি গ'ল। এই গছ কেইজোপা আছে কাৰণে মানে ৰখাই থৈ দিছে, নহ'লে মানে খহাই লৈ গুচি যাব আৰু। এয়া চাওক, ব্ৰহ্মপুত্ৰৰ পানী পূৰা মথাউৰি মানে এতিয়া এইটো মথাউৰি হয়, আৰু মথাউৰি একদম কিনাৰ আহি পালে মানে পূৰা। ইমূৰৰ পৰা সিমূৰ মানে দেখি মানে ধৰিবই নোৱাৰি একদম। তাৰপিছত এইবোৰ চাওক গাইজ, ইয়াতে মানে চব এইবোৰ জাবৰ জোথৰ পেলাই মানে এনেকুৱা লেতেৰা কৰি দিছে। এইবোৰ চাওক, গোটেই চিপছৰ পেকেট, এইবোৰ কিবা কিবি মূৰ্তিবোৰ আনি ইয়াতে পেলাই দিছে এনেকৈ। এইখন গাইজ ব্ৰহ্মপুত্ৰ নদী, আৰু এই বিল্ডিংটো দেখিছে যে, বিল্ডিংটো কিনাৰতে মানে আমাৰ ঘৰ, একদম ওচৰতে লাগি আছে পূৰা। এই বিল্ডিংটোৰ কিনাৰতে আমাৰ ঘৰটো, আৰু এইফালে যদি ব্ৰহ্মপুত্ৰ নৈ, আমাৰ এইফালে যদি কিবা হয় আৰু ভঙা মেলা, তেনেহ'লে দিগদাৰি আছে আৰু ডাইৰেক্ট মানে উটি গুচি যাম আৰু। নৈখন মানে পূৰা সোঁত বৈ আছে একদম, ইয়াৰ মানে ছাউণ্ড একদম পূৰা দি আছে একদম ঘৰাই। নৈ পূৰা পানী বাঢ়ি আছে। লগে যাওঁ অকণমান, তোৰ কাৰণে ৰখি আছে। নৈ কাষৰ পৰা আহিলোঁ গাইজ, এতিয়া ঘৰ আহি পালোঁ। আৰু আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো চাওক, সাঁতুৰিব পাৰি মানে ইমান পানী, পূৰা বানপানী হৈছে একদম।